না কোনো জাতি আছে, দুখীৰ না কোনো ধৰ্ম আছে। এই এক্সিডেণ্টৰ ক্ষেত্ৰত যিসকলে মাৰি 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 পেলালে আমাৰ বড়ো ভাই এজনক, এই সকলক শাস্তি দিয়ক। তাত আমাৰ আদিবাসী ভাইও মৃত্যু আকুবালি ল'লে। আপোনালোকৰ বড়ো ভাই এটা ঢুকালে, আমাৰ আদিবাসী ভাই এটা ঢুকালে, কিন্তু তাৰ লগত জড়িত থকা 18জনক এৰেষ্ট কৰিছে। সকলোকে বিচাৰি বিচাৰি উলিয়াই প্ৰশাসনে সিহঁতক মাৰি পেলাওক, মতলব নাই, আপোনালোকে কি শাস্তি দিয়ে দিয়ক, কিন্তু আপোনালোকে এই নিৰ্দোষীসকলৰ এতিয়ালৈকে বৰ্তমান 26টা ঘৰ জ্বলাই দিছে। এইটো কিন্তু আপোনালোকে ভাল কৰা নাই। সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু আমি লখিমপুৰ জিলা সমিতিৰ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা মিলি আমি এটা প্ৰেছ মিট দিব বিচাৰি আছো। যেটো আমাৰ কুকুৰাঝাৰ গোষ্ঠী সংঘাতৰ সৃষ্টি হৈছে বড়ো আৰু আদিবাসী মাজত, সেইটো আমি তীব্ৰ নিন্দা কৰিছো। আৰু যিবিলাক দুখী যিবিলাক হয়, দুখী কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে, সেই তাক আমি সমৰ্থন কৰো। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? এতিয়া কোকৰাঝাৰত হোৱা ঘটনাটো লৈ মই নতুনকৈ আপডেট এটা লৈ আহিলোঁ যে আমাৰ আদিবাসী ভাই ভনীসকল আৰু আমাৰ বড়ো ভাই ভনীসকল সকলোৱে মিলিজুলি এই কামটো কৰক যে কিয় হত্যা কৰিছে। আমাৰ আদিবাসীসকলকো হত্যা কৰিলে আৰু বড়োকো হত্যা কৰিলে, কাৰোবাৰ ঘৰ জ্বলাই দিলে। এইটো কিন্তু ভাল কাম হোৱা নাই দেই। আমি সকলোৱে মিলিজুলি থাকিব লাগে। আমি মানুহৰ জন্ম লৈ আহিছোঁ, কোনো পাথৰ জীৱন লৈ অহা নাই। আজি আছে, আমি কালি সকলোৱে যাব লাগিব। এই পৃথিৱীখন এৰি সকলোৱে যাব লাগিব। তেনেহ'লে আমি মাৰপিট কৰিবলৈ কি এইবিলাক কাম, এইটো ভাল নহয়। যেনেকৈ মিলিজুলি থাকিছিলে আগত তেনেকৈ থাকক, তেনেকৈ ভাল হওক। আৰু আমি অনুৰোধ কৰিছোঁ আদিবাসীসকল ভাই ভনীক আৰু বড়োসকলকো আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা হাইপ কাজিয়া পেচাল কৰি থাকিব নালাগে। এতিয়া আপোনালোকে ভিডিঅ' ক্লিপত দেখিছে, এইটো ফুল ভিডিঅ' চাই লওক আৰু সকলোৱে মিলিজুলি থাকক। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে মিলিজুলি থাকি আমি সকলোৱে ভাই ভনীৰ দৰে আগৰ দৰে কাম চলি যাওক বা সংসাৰ খাই যাওক। ঠিক দৰে কাৰোবাক হত্যা কৰা, কাৰোবাৰ ঘৰ জ্বলাই দিয়া, আমি মাৰপিট কৰিলে দেখোন বহুত এই পৃথিৱীৰত দেখোন কিবা এটা বেয়া কাম হৈ যাব। সেইকাৰণে কৈছোঁ, কোনো হাৰি নাযায় আৰু কোনো উইনাৰ হৈ নাযায় এই কাজিয়াত। আমি তোমালোকক যদি হত্যা কৰিব পাৰিছে, তোমালোকেও আমাক হত্যা কৰিব পাৰিব। ঠিক তেনেদৰে এই কামটো চলি থাকিব। সেইকাৰণে কৈছোঁ, সকলোৱে মিলিজুলি এই কামটো ষ্টপ কৰক। এইবিলাক ভাবি নাথাকিব। ভাই ভনী ঘৰৰ ফেমিলি হিচাপে সকলোৱে মৰমৰে সংসাৰ খাই যাওক। ঠিক আছে, এইটো মই অনুৰোধ কৰিছোঁ। আদিবাসীসকলেও কমেণ্ট কৰক আৰু বড়োসকলেও বা ST সকল যোনে এই ভিডিঅ'টো চাইছে মোক ভালকৈ এটা কমেণ্ট কৰি দিব দেই। আপোনালোকৰ ডিষ্ট্ৰিক্টটো জনাই দিব। ঠিক আছে, এতিয়া ভিডিঅ'টো চাই ল'ব আৰু শ্বেয়াৰ কৰি দিব। যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। বেয়া নাপাব ভিডিঅ' বনোৱাত। মই মিলিজুলি থাকিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, নহ'লেতো মই ঘৰ জ্বলোৱা, কাকবা হত্যা কৰা এইবিলাক দেখি আছোঁ নহয়, বেয়া লাগে না। ঠিক আছে, চাই লোৱা ভিডিঅ'টো। সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু আমি লখিমপুৰ জিলা সমিতিৰ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা মিলি আমি এটা প্ৰেছ মিট দিব বিচাৰি আছো। যেটো আমাৰ কুকুৰাঝাৰ গোষ্ঠী সংঘাতৰ সৃষ্টি হৈছে বড়ো আৰু আদিবাসী মাজত, সেইটো আমি তীব্ৰ নিন্দা কৰিছো। আৰু যিবিলাক দুখী যিবিলাক হয়, দুখী কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে, সেই তাক আমি সমৰ্থন কৰো। আইনী যিটো প্ৰকাৰে আছে সিহঁতক শাস্তি দিব লাগে। কিন্তু কিছুমান দুই এটা বড়ো মানুহে কৈ আছে গোটেই আদিবাসীক ভৰিৰ তলত ৰাখিম বুলি কৈছে। কোনোবা গোটেই অসমৰ আদিবাসী বিলাকে তাত জড়িত হৈ আছে নেকি? কিছুমান দুখী কৰা মানুহক শাস্তি দিয়ক, তাক আমাৰ ক'বলগীয়া নাই। কিন্তু গোটেই আদিবাসী বিলাকক সুদূৰ ভাই মাক চুদা কৈ আছে, এইবিলাক কোন হয়? ক'ত অধিকাৰ পাইছে আদিবাসী বিলাকক? কাজ অধিকার পায় না আদিবাসী मान के दम देख ले है गोर के नीचे रखने वाला क्या है? आदिवासी मान के हमरा आदिवासी के हमरा एक बोल के आदिवासी कौन सब कोई आदिवासी भूल नहीं कह लेकिन এটা जान लो आदिवासी मान के झुकाई ना लो। आदिवासी जे मन भूल कह रहे जे मन हुआ दुखी के करेक्ट तो करो, हम लोग का सपोर्ट करीला, उनका आइन मोदागिरी करो। लेकिन आदिवासी मान के हुआ क्यों? आदिवासी मान के हमरा आसाम से हमरा आदिवासी मान के घर के नीचे रखबो, आदिवासी हमरा घर के नीचे उधर सोच के क्यों ना लेके लागी बड़ो मान বড় যে মই একজন বড় আদিবাসী যে এটা কায়া ইয়াত ভিডিঅ' দিছে, কাক ইয়াত আদিবাসী বিলাকক হেৰি কৰিছে, এইটো আপোনালোকে নিজে শুনক।
কাক সুদূৰ ভাই কৈ আছে এই মানুহজন কাক সুদূৰ ভাই কৈ আছে কাক ভৰি তলত কাঢ়িবে আমি ভয় কৰা ল'ৰা হয় আদিবাসী ল'ৰা কেতিয়াও আমি ভয় কৰা ল'ৰা স্পষ্ট কথা আমি সন্মান কৰো আমি জনগোষ্ঠীক সন্মান কৰো কোনো দুখী হয় তাক প্ৰত্যক্ষ কৰে শাস্তি দিয়ক আমি তাক সন্মান কৰো কিন্তু কিছুমান এছাম ব্যক্তিয়ে ভণ্ড নেতাই আদিবাসীক কৈছে আদিবাসীক আমি ভৰি তলত কাটিম মাৰিম সেইবিলাক আগৰ আদিবাসী নহয় আপোনালোকে এইবিলাক কেতিয়াও ভাবি নল'ব আমি পিয়ৰ আদিবাসী হয় আমিও কাকো ভয় নকৰো হ্যাঁ আপুনি যদি আদিবাসীৰ ওপৰত আমি আমাক কাটিম বুলি ভাবিছে তেতিয়াহ'লে আমিও সাজু হ'ম আপুনি কোন হয় আমাক কাটিবলৈ ভৰি তলত ৰাখিবলৈ আমি যিবিলাক তাৰ ঘটনাত জড়িত আছে সেই ঘটনাত জড়িত থকাবিলাকক এতিয়ালৈকে এৰেষ্ট কৰিছে আমি সমৰ্থন জনাইছো প্ৰশাসনক আমি আইনক সমৰ্থন জনাইছো সেইবিলাকক সমৰ্থন যিবিলাক হেৰি কৰিছে কিন্তু আপোনালোকক প্ৰশাসনক যিটো আইন নামানি আপোনালোকক ঘৰ চৰ জ্বলাই দিছে কিন্তু এতিয়ালৈকে আমি মাত বজা নাই আদিবাসীয়ে কিন্তু আপোনালোকে আদিবাসীক সুদূৰ ভাই কৈ আছে ভৰি তলত ৰাখিবলৈ মাক চুদা কৈ আছে ক'ৰ পৰা অৰ্থৰাজ পাইছে আদিবাসীবিলাকক আপোনালোকে ক'ৰ পৰা পাই আছে আপোনালোকক সুকীয়া দিছো আপোনালোকে আদিবাসী ভয় খোৱা ল'ৰা আদিবাসী ভয় খোৱা মানুহ নহয় আপোনালোকে নিজে ভাবি লওক আৰু এই বক্তব্য উঠাই লওক আৰু যিবিলাক আমি দুষ্টিকাৰী তাত আছে যিবিলাক জড়িত আছে তাক আমি প্ৰশাসনক যিমান আছে কৰেক্ট কৰি তাক আইনী প্ৰকাৰে যি ব্যৱস্থা ল'ব আছে ব্যৱস্থা লওক কিন্তু এই যিবিলাক ব্যক্তিয়ে আদিবাসীৰ ওপৰত যেনেকৈ কৈ আছে কাটিম মাৰিম কৈ আছে তেওঁলোককো আইনী ব্যৱস্থা লওক নহ'লে আদিবাসী ছাত্ৰ সন্থাই বহি নাথাকে আমি আদিবাসী ৰাইজ কেতিয়াও বহি নাথাকিম সেইবিলাক কি আমাক চেলেঞ্জ কৰিব বিচাৰি আছে কাটিম কেইজনক কাটিব আদিবাসীক যে কাটিম মাৰিম বুলি কৈছে ভৰি তলত ৰাখিম বুলি কৈছে এই তহঁতি এইটো কৈ আছ যে ভৰি তলত ৰাখা এইটো আদিবাসী এইটো ভাবি নলবি তহঁতি আগৰ আদিবাসী হয় বুলি তহঁতি ভৰি তলত ৰাখিবলৈ ক'ত অৰ্থৰাজ পাইছ হা আমি তহঁতৰ বাপেৰৰ পৰা খানদানৰ পৰা জন্ম হোৱা নাই আমাৰ আদিবাসী ইতিহাস আছে আমি আদিবাসী আদিম যুগৰ পৰা হয় ফাণ্ডামেণ্টেল ৰাইটত আছে আমি ভাৰতৰ মেইন আদিবাসী হয় আমি ভাৰতৰ মেইন জনগোষ্ঠী আদিবাসী হয় আপোনালোকে কিন্তু কিবা এটা ইছ্যু হৈছে সেই বুলি গোটেই আদিবাসীক আপোনালোকে সুকীয়াই দিবলৈ আমি ধিক্কাৰ দিছো আপোনালোকে যি উকাই দিছে আপোনাকো আমি উকাই দিছো সেইবিলাক পৰা বিৰত থাকক আমি বড়ো জনগোষ্ঠীক আমি সন্মান কৰো আমি চবে মিলা প্ৰীতিকে থাকিব বিচাৰো কিন্তু এছাম ব্যক্তিয়ে দুই এজন ভণ্ড নেতাই আদিবাসী গোটেই আসামৰ আদিবাসীক এনে টাৰ্গেট কৰি লৈছে কিন্তু আমি এই টাৰ্গেটবিলাক আমি খাতি নকৰো যি হ'লেও লাগক সেইবিলাক ভাবি এতিয়া এইবিলাক টাৰ্গেট জাতীয় সৃষ্টি কৰিবলৈ পৰা বিৰত থাকক আৰু যদি লাগিবই বিচাৰে ভালকে কওক এইবিলাক কিছুমান ছ'চিয়েল মিডিয়াত কৈ আমাক ভৰি তলত ৰাখি কাটি মাৰিম সেইবিলাক আমি একটা খাতি নকৰো আমি খাতি কৰো নেকি স্পষ্ট কথা আমি কোনো কাকো আমি খাতি নকৰো কিন্তু আমি আইনক সন্মান কৰো আইনক সন্মান কৰি আমি চলিম সেইকাৰণে আইনক আমি দায়ী দিলো যিবিলাক ব্যক্তিয়ে এনেকা ভিডিঅ' বনাইছে তেওঁক এৰেষ্ট কৰি আইনমতে শাস্তি দিয়ক তাক আমি কামনা কৰিলো ধন্যবাদ জোহাৰ না কোনো জাতি আছে দুখীৰ না কোনো ধৰ্ম আছে এই এক্সিডেণ্টৰ ক্ষেত্ৰত যিসকলে মাৰি পেলালে আমাৰ বড়ো ভাই এজনক এই সকলক শাস্তি দিয়ক তাত আমাৰ আদিবাসী ভাইও মৃত্যু আকুবালি ল'লে আপোনালোকৰ বড়ো ভাই এটা ঢুকালে আমাৰ আদিবাসী ভাই এটা ঢুকালে কিন্তু তাৰ লগত জড়িত থকা 18 জনক এৰেষ্ট কৰিছে সকলোকে বিচাৰি উলিয়াই প্ৰশাসনে সিহঁতক মাৰি পেলাওক মতলব নাই আপোনালোকে কি শাস্তি দিয়ে দিয়ক কিন্তু আপোনালোকে এই নিৰ্দোষীসকলৰ এতিয়ালৈকে বৰ্তমান 26টা ঘৰ জ্বলাই দিছে এইটো কিন্তু আপোনালোকে ভাল কৰা নাই আপোনালোকক অনুৰোধ কৰিছো এই নেতাগিৰি কৰা বন্ধ কৰক আপোনালোকৰ বড়ো ককাই ভাইসকলক বুজাওক এই নেতাগিৰি কৰা সকলে উপচাই কিনে উঠাই কিনে এই ঘটনা ঘটি আছে আমাৰ কুকুৰাঝাৰত এই নিৰ্দোষীসকলক 26টা ঘৰ জ্বলাই দিছে এই নিৰ্দোষীসকলৰ কি দুখ আছে মানে এই কণ পোৱালি লৈ কিনে মাতৃসকলে কোলাত লৈ কিনে স্কুলত যাব লগা হৈছে ওলাই কিনে এই সকলৰ কি দুখ আছে কিবা দুখ আছে নে নিৰ্দোষীয়ে শাস্তি পাওক জাতিৰ কোনো মতলব এই নিৰ্দোষীসকলৰ দোষীৰ কোনো ধৰ্ম জাতি নাথাকে আজি আপোনালোকৰ জাতিৰ পৰা ওলাব পাৰে কালি আমাৰ জাতিৰ পৰা ওলাব পাৰে দুটামান যদি বড়ো জাতি মানুহে ভুল কৰে আমি গোটেই জাতিটোক টাৰ্গেট কৰিলে হ'ব নেকি আজি যদি আদিবাসী কেইটামানে ভুল কৰিছে আপোনালোকে গোটেই জাতিটোক টাৰ্গেট কৰি লৈছে ইমান উত্তপ্ত পৰিস্থিতি কিয় মানে নে আপোনালোকে মানে ভাবিয়ে থৈছিলে নেকি কিবা এটা সুবিধা পালে সিহঁতক কেনেকুৱা অত্যাচাৰ কৰিম বুলি ভিডিঅ' এইখিনিলৈ সামৰি মাৰিলোঁ আৰু এণ্ড কৰিলোঁ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি জনাই দিয়ক আদিবাসীসকলেও বড়োসকলেও কোনো হিন্দু মুছলিম কোনো জাতিৰ লগত মই কথা কোৱা নাই সকলোৱে মিলিজুলি থাকক হিন্দু মুছলিম বা আদিবাসী সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক